हेलो फ्रेंड्स गुड मॉर्निंग मैं रश्मिता स्वागतम আপোনালোকক মোৰ আজি এটা নতুন ভিডিঅলে আৰু বহুত দিনৰ পিছত আজি ভিডিঅ দিও বুলি ভাবিছো গটিকে কিমান পাৰো নাজানো ভিডিঅটো আৰম্ভ কৰো আৰু হেখলৈকে চাব সকলোৱে যদি চাই ভাল লাগে লাইক এটা কৰি দিব কমেন্ট কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব বলা আগবাঢ়ো তেন্তে আজি ভিডিঅটোলে এতিয়া প্ৰথমতে বিছনাখন পাৰি লওঁ তাৰ পিছতে লাহে লাহে কামবিলাক আৰম্ভ কৰি থাকিম এটা এটাকৈ ফ্ৰেন্ডছ এতিয়া ৰাতিপুৱা গাপা ধুই আহিলো আহি অলপ ৰুমটো ঠিক কৰিবলৈ আছে ৰুমটো ঠিক কৰো বিছনা পাৰিলো আৰু বাকি অলপ কিছুমান কাম কৰিবলৈ আছে সেইখিনি কৰি লওঁ এতিয়া প্ৰথমতে কাপোৰখিনি মানে ধুই দিছিলো কাপোৰখিনি এতিয়া মেলি লওঁ কোট তাকে ভাবি আছো কাৰণ ডাৱৰীয়া বতৰ যেহেতু গতিকে মেলিবলৈ জেগাই নাই ইমানকে নুধুলেও উপায় নাছিলে আজি কাৰণে ধুলো এতিয়া কাপোৰ সব ললা কাপোৰ সব এতিয়া মেলিবলৈহে ক'ত বা মেলো ডাৱৰীয়া বতৰ ভালকে মেলিবা দেই আৰু হেৰিটো কেলকুলেটটো দি দিবা মই মানে কাপোৰ মেলিবলৈ বহুত দিগদাৰ পাওঁ যে সেইকাৰণে কৈছোঁ ভালকে কাপোৰবিলাক একদম ক'ত মেলো ক'ত সেইটো আনিম সেইটো মানে মেচিনত দিলে বেয়া হৈ যায় সেইকাৰণে হয় দিয়া সেইটো হাতেদি ধুই দিব লাগিব এতিয়া ডাৱৰীয়া বতৰখন হৈ বৰষুণ মাৰিয়ে আছে অকণমান অকণমানকৈ আজি চানডে দিনটো যদি আজি অকণমান ৰ'দ দি দিয়া হ'লে কাপোৰ চাপোৰ ধুবলৈ থাকি যায় নহ'বা যিহেতু বাকী কেইদিনত অফিচ থাকে সেইকাৰণে চানডে দিনটোতে কামটো কৰিবলৈ সুবিধা পাওঁ কিন্তু মানে এনেকুৱা বৰষুণ ৰ'দ হ'লেও দিগদাৰ বৰষুণ হ'লেও দিগদাৰ এইটো হৈছে আমাৰ গেৰেজ ঘৰ ইয়াতে এতিয়া কাপোৰখিনি মই এনেকৈ আছে ওপৰত সুবিধাটো অকণমান মেলিব পৰা সেইখিনিতে মেলি দিওঁ আৰু কিবা কৰি কেতিয়াবা কিছুমান কথা ক'ব মন যায় আচলতে আমি জানো আমাৰ জীৱনবিলাক সহজ নহয় আমাৰ জীৱনটোৱে সংগ্ৰাম হয় আৰু আমি জীৱনত প্ৰতিটো দিনতে পোৱা নোপোৱা দুখ বেদনা তিতা মিঠা এই সকলোবিলাক উঠা নমা এই সকলোবিলাকৰ মাজতেই জীয়াই আছোঁ আৰু এইবিলাকৰ কাৰণেই আমাৰ মনবোৰ কেতিয়াবা বহুত বেছি আকুৰগুজ হৈ পৰে কেতিয়াবা মানে ভবাতকৈ ব্যতিক্ৰম হৈ পৰে বা মানুহগৰাকী আমি প্ৰকৃততে যেনেকুৱা তাতকৈ বেলেগ ধৰণৰ হয় আৰু আমি ইয়াৰ পৰাই কি হয় আমাৰ আৱেগবিলাক নিয়ন্ত্ৰণ কৰি বহুত বেছি শক্তিশালী কৰিবলৈ নিজক চেষ্টা কৰাওঁ বা আমি নিজকে বহুত বেছি ধৈৰ্যশীল হ'বলৈ বাধ্য কৰাওঁ নহয় জানো এনেদৰে গৈ থাকে জীৱনবিলাক আৰু কেতিয়াবা কিবা এটা নতুন কাম কৰি ভালো লাগে গতিকে মানে বিচাৰি ফুৰোঁ আমি কি কৰিলে আৰু ভাল লাগিব গতিকে মই ভাবোঁ থকাকেইদিন যি ভাল লাগে তাকে কৰিব লাগে মাংস মেৰিনেট কৰি আছা নেকি তুমি কি দিলা পিঁয়াজ জিৰা গুড়ি ধনিয়া গুড়ি আৰু হালধি নিমখ দিলা নহয় নিমখ দিলো তেল ন হ'ব আৰু থৈ দিয়া নাই আৰু আছে ইমানকৈ কৈ দিবলৈ ইমানখিনি দিছে পিঁয়াজ এয়া আদা নহৰু মোক গুচাবলৈ দিছে মানে মোৰ ৰেষ্টৰ দিন পৰিছে সেইকাৰণে ৰেষ্ট কৰি আছোঁ আৰু বাকী এতিয়া মোৰ মানুহজনে গোসাঁইঘৰ কাম কৰিবলৈ গ'ল আজি এনেই মায়ে গোসাঁইঘৰৰ কাম মায়ে কৰে কিন্তু মাৰ মানে কঁকাল অকণমান বিষ হৈ আছে সেইকাৰণে আজি শংকৰে কৰিব আৰু তাৰপিছতে ভাত পানী বনোৱাখিনিও মোৰ কাম নাই আজি পাকঘৰত সেইকাৰণে আজি মোৰ ৰেষ্ট আৰু আমি ভাবিছিলোঁ ইভিনিঙত আজি যিহেতু চানডে হয় ৰঘুপতিখন চাবলৈ বহুত আশা কৰি আছিলোঁ কিন্তু নাই আজি দুৰ্ভাগ্য ৰঘুপতি পূৰা বুকিং ফুল হৈ গৈছে সেইকাৰণে ৰঘুপতিখন চাবলৈ পাম নে নাপাম সেইটোও ক'ব নোৱাৰোঁ গতিকে কি কৰোঁ চাওঁ আৰু কেনেদৰে পাৰ কৰিব পাৰোঁ ইভিনিংলৈকে এতিয়া বনাওঁতে মেলোঁতে সময়খিনি তেওঁলোকৰ গুচিয়ে যাব মই আৰু পেপাৰখনকে অকণমান পঢ়ি লওঁ সেইটোৱে কথা টোপনিও আহি আছে সেইকাৰণে আহিছিলে ওপৰৰ ল'ৰাটো তাৰ লগত অকণমান দেৰি কথা क्या बोल रहे तुम बोलो तो यहाँ पे बोलो देखो बोलो ইহুদি আছে এটো কি আমাৰ ঘৰ হয় নেকি
लेने का ना हाँ तो आप लोग ऊपर आ जाना। ओ যদি সিহঁতে এইটো ঘৰ লৈ লয় তেতিয়া আমি ওপৰত যাব লাগিব हाँ हम लोग ऊपर रहेगा हाँ तुमको ऊपर में रहने से अच्छा नहीं लगता है क्या नाम नीचे नहीं रहेगा। वो नीचे में रहेगा हाँ, क्यों क्यों नीचे में रहने से क्या होगा बाबू आओ तो इधर आओ बोलो क्या होगा नीचे में रहने से फिर अच्छा लगेगा पूरा नीचे। अच्छा लगेगा हाँ, क्यों खेलने के लिए सुविधा होगा सुबह हम लोग घर चेंज कर लेगा। वो घर चेंज कर लेगा हाँ ओ अभी ऊपर में प्रॉब्लम हो रहा है क्या तुम्हारा हाँ क्या प्रॉब्लम हो रहा है बोलो तो हमको ऊपर अच्छा नहीं लग रहा इसलिए हम सोचा था कि हम नीचे रुक ले। ओ तुम नहीं हम आप लोग के साथ ही सोएगा ओ और मम्मी लोग ऊपर रहेगा हम नीचे रहेगा। ओ तुम नीचे रहेगा हाँ सिर्फ आज के लिए हाँ ओ और कल के लिए हम ऊपर चला जाएगा। ओ आज हम लोग के साथ सोएगा क्या तुम सो जाएगा सो जाएगा और यही खाना खा लेगा। हाँ और यही खाना खा लेगा। यही खाना खा लेगा हाँ और मम्मी को याद नहीं आएगा क्या नहीं हम तो कल चला ही जाएगा ऊपर। ओ आज तो 2 मतलब दिन हम यहाँ रहेगा ओके फिर उस दिन ऊपर चला जाएगा। मतलब आज तुम मेहमान जैसे आया है ना हाँ हम लोग का घर का आज मेहमान है ना तुम क्या खाएगा बोलो तो बनाना पड़ेगा ना तुम्हारे लिए अभी नहीं खाएगा अभी तुम खाना खा के आ रहे हो। हाँ तो दोपहर में क्या खाएगा हाँ दोपहर में क्या खाएगा दोपहर में हम भात खा लेगा। और बनाते हैं आप लोग? हाँ भात बनाते हैं और और आलू भुजी है। आलू भुजी हाँ, सिर्फ आलू भुजी फिर पापड़ पापड़ आलू भुजी भात पापड़ ओके और कुछ नहीं। सिर्फ वही खाएगा हाँ वही खाएगा। ओ माँ भी हमको लड्डू बना के खिलाते हैं। और लड्डू लड्डू करके भुजी के साथ हाँ ओ ठीक है आलू भुजी भात पापड़। ओ ठीक है हम लोग खिला देंगे कोई बात नहीं है तो हम आज के लिए यहाँ रुक रहे हैं। ठीक है आप लोग यहीं रूम में सोते हैं? हाँ यही रूम में सोता है हम तो आपके पास सोएंगे। मेरे साथ सोएगा ठीक है আজি মোৰ লগত থাকিব बाबू ना बाबू अंकल भी यहीं सोते हैं ना तो हम यहीं सोते ठीक है तुम यहाँ बीच में सो जाना हैं। ठीक है हम बीच में सो जाते हैं। होगा ओके और आज स्कूल बंद है ना तुम्हारा हाँ होमवर्क दिया है क्या आज तो मेरा स्कूल बंद है। होमवर्क दिया है कल क्या तो होमवर्क हमको रात को करना है। और रात को करना है अगर रात तुम यहाँ पे रुकेगा तो होमवर्क कैसे करेगा नहीं हम सुबह में करेंगे ना। सुबह में टाइम मिलेगा सुबह तो मेरा स्कूल ही नहीं है। कल सुबह हाँ कल सुबह तुमको टाइम मिलेगा कल क्यों स्कूल नहीं है कुछ है क्या कल बंद है क्या नहीं हमको कल कन्या जीवने जाना है ना। हाँ कन्या जीवने जाना है हमको। मौसी लोग का घर पे। और मौसी लोग का घर में जाएगा नहीं कन्या जीवने जाना है हमको वहाँ। कन्या जीवने जाना है वहाँ थैला देगा उसमें चिप चॉकलेट डाल के हम लोग को दे देता है। है क्या এইটো কি ক'লা বুজি নাপালো না हाँ আৰু অসমীয়া কি জানা বাবু हाँ बाबुए অসমীয়া কি কি ক'ব জানে কোৱা बाबू क्या और असमीज में क्या बोलना तुम जानता है सिर्फ हम क्या आता है असमीज में तुमको आसामीज में हमको कुछ नहीं आता है। कुछ नहीं आता है नहीं हमको सब सीढ़ी पढ़ाता है। दीदी पढ़ाता है भात खालू हाँ खा लेता है। सुबह सुबह तो बात मना ही देता है। जब मेरा मम्मी दुकान जाता है ना तो बात मना देता है। মই আদা নহৰু পিচাখিনি হেৰি কৰি লওঁ এয়া এতিয়া আদা আৰু নহৰু পিচিব লৈছে মোৰ সহধৰ্মিনীয়ে এয়া চাওক একচুৱেলি মই কৰিম বুলি ভাবিছিলোঁ কিন্তু তাই মানে জানেই নহয় কিবা এটা কৰিলেও মানে তাই আগতে আহি ওপৰতে পৰে গতিকে ঠিক আছে কৰক তেতিয়াহ'লে কোনো কথা নাই কিন্তু বাকীখিনি মোৰ হ'ব সেইটোৱে যি নাথাকক চাটনি অকণমান হ'লে বহুত বেছি ভাল লাগে সেইকাৰণে ইয়াত বাদাম তিয়াই থলোঁ বহুত অলপ তিয়াই থোৱা আছে আৰু এফালে নৰসিংহ আৰু মছন্দৰী আৰু বেলেগ দিবলৈ একো নাপালোঁ কাৰণে এইকেইটা দিয়ে বনাম
আৰু আজি ভাবিছোঁ পটাত পিচিম, মানে পটাত যিখন যিহেতু ধুই মেলি থোৱাই আছে, গতিকে পটাত পিচিলে খাবলৈ বহুত বেছি টেষ্ট হয়। আৰু এইখিনিও আজি আদা নহৰুখিনিও পটাতে পিচি দিছোঁ। পটাত পিচিবলৈ বেয়া নালাগে, কিন্তু এইখন যে ইয়াতে উঠি থাকিলে ভাল, কাৰণ মিক্সিত পিছা আৰু পটাত পিছাৰ মাজত বহুত ডিফাৰেঞ্চ আছে। গতিকে আজি বজাৰৰ পৰা কল আনিছে, দেখাই দিব কৈছে আপোনালোকক। এনেকুৱা কল আনিছে, ভাল না আনিছে। এইটো কি চেনি কল নে কি, মালভোগ কল? মালভোগ কল হয় নেকি? ভাল আনিছে, পকাই আছে। সেয়াই আৰু এতিয়া আৰম্ভ কৰোঁ। পাকঘৰত তেখেতে কৰিব, তেল দিলে। অলপ শিকিব লাগে, ল'ৰা মানুহেও কামবিলাক অলপ শিকিব লাগে, কেতিয়াবা দৰকাৰ হয়। কাৰণ সময় আজিকালি এনেকুৱা হৈছে, কাৰ কেতিয়া ক'ত কি হয় পাঁচফোৰণ দি দিছোঁ অলপ। পাঁচফোৰণ দি দিছে। যেনেকৈ ইচ্ছা তেওঁক বনাবলৈ দিছোঁ তেনেকেই শিকক, শিকিলে ভাল। জানে আজিকালি বনাবলৈ মাংস, চিকেনটো। আগতেতো আলু কাটিবও নাজানিছিলে, এতিয়া আলু চালু কাটি ল'ব জনা হ'ল, হয় নাই? আৰু মই আগতে একো নাজানিছিলোঁ, আৰু এতিয়া জানা হোৱাৰ পৰা মোৰে ক'ব নাপায়, কিন্তু মোৰে মানে খাদ্যবিলাক অলপ ভাল হয়। সিহঁতসকলে মানে পাল মাৰি থৈ দিয়ে, এনেকুৱা ধৰণৰ বুলি ভাবক। আৰু যিহেতু ইয়াতে চব বস্তুখিনি আছিল, গতিকে মই অলপ ছাইড কৰি লৈছোঁ। পিঁয়াজখিনি মই দি দিব পাৰিম তেতিয়া। এতিয়া লৰাই আছোঁ, অলপ কিছু দি লৰাব লাগিব, যাতে পিঁয়াজখিনি অলপ ৰঙচুৱা নিচিনা হ'লেই মই বাকী হেৰিখিনি দি দিম, আদা নহৰুখিনি আৰু জ্বলাখিনি দি দিম। বাকী আলুখিনি পিছত চলি থাকিব, দিয়া হ'ব। এনেকৈ লৰাই থাকিব, এতিয়া বস্তুটো অলপ ভাল হয়। এইফালে মায়ে দি মাৰটো দেখাই দিয়া, এইফালে চব মাৰটো বনি আছে। চব সৰিয়হ দি জাতিলাও বনি আছে। খাদ্য কিন্তু বাম্পাৰ হয়, বন্ধ হ'লে আমাৰ খাদ্য বাম্পাৰ হৈ যায়। এইফালে ৰঘুপতিও চোৱাৰ কথা আছিলে, এতিয়াতো চিনেমা হলবিলাকত যি দেখিছোঁ, ফোন কৰিছোঁ, গোটেইবোৰ হাউচফুলে মাৰি আছে, টিকেট নাই। চাওঁ আজি কি হয় গধূলিলৈকে, যদি যাব পাৰোঁতো গ'লোৱে, নগ'লে আৰু ঘৰলৈ গুচি আহিব লাগিব। আৰু অকণমান আমাৰ ফেচকেইটাও দেখাই দিওঁ আমি কি কৰি আছোঁ। আৰু মানে আজি ৰঘুপতি চাম বুলি বহুত আশা কৰিছিলোঁ, কিন্তু এতিয়া টিকেটে পোৱা নাই ন। ৰঘুপতি আজি একিচিতে ৰংঘৰ গোটেইখিনি ভিৰে মাৰি আছে সদ্যহতে, গতিকে এতিয়া চাওঁ একিচি মনতো নাপাওঁ, যিহেতু ৰংঘৰ কাৰণে নাপাওঁ। এতিয়া পিছবেলালৈ চাওঁ। বাওঁহাত সোঁহাত চব লগাই মুঠতে যেনেকৈ বনাবলৈ দিছোঁ কওক, কাৰণ তেতিয়া মোৰো অকণমান সুবিধা হয় কিছুমান ক্ষেত্ৰত, মানে জানিলে। আৰু আগতকৈ জনা হ'ল বাৰু, বহুতখিনিয়ে জনা হ'ল। আগতেতো একো নাজানিছিলে আচলতে। আৰু চবৰে টেষ্টবিলাক বেলেগ বেলেগ হয়, বনালে ভালো লাগে কেতিয়াবা, অকণমান মানে বেলেগ এজনৰ হাতৰ খাবলৈ মন যায়। আৰু মই চাটনিটো বনাবলৈ বুটখিনি এতিয়া অলপ দেৰি আগতে তিয়ালোঁ, সেইকাৰণে সেইখিনি সিজাই নাই এতিয়ালৈকে। আৰু এতিয়া মাংসটো দি দিব, মাংসটো দি দিলে লৰাব লাগিব।
খালি খপজপ হয় মানে বস্তুবিলাক যি হ'লেও শিককচোন বাৰু এই বাবু आ गया तुम चिकन खाइएगा क्या हाँ बाबू बाबू आओ तो इधर आओ এনেকৈ লৰাব লাগিব কিছু সময় তেতিয়া বস্তু মছলাখিনি সোমাই যায় মাংসৰ ভিতৰত क्या हुआ तुम चिकन खाइएगा क्या নিমখ দিম আমাৰ ভাড়াঘৰৰ ওপৰত থকা ই পলাল চিকেন বুলি ক'লত পলা আজিকালি মাৰোৱাৰী হয় না সেইকাৰণে মানে চিকেন নাখায় নিমখ দিলোঁ এতিয়া জীৰা গুড়ি অলপ দিম যিহেতু আগতে অলপ দি থৈছিলোঁ গতিকে সেইকাৰণে এতিয়া আমি অলপ দিম জীৰা গুড়ি देखो बाबू भैया वो बना रहा है चिकन बना रहा है तुम नहीं खाएगा ना এই ধনিয়া গুড়ি देखेगा অলপ तू দিছোঁ चिकन এই देखेगा ধনিয়া গুড়ি অলপ দিলোঁ या देखो ऊपर में जाकर ধনিয়া গুড়ি দিলোঁ धनिया गुड़ दिले আৰু মই হালধি অলপ দিম যিহেতু আগতে অলপ দিছিলোঁ হালধি হালধি অকণ দিওঁ है चिकन है হালধি অকণ দিলোঁ আৰু এই মাৰটো দেখা যায় এই মাৰটো মোটামুটি বনোৱা হৈছে चिकन बोली तो दो महीना चिकन बोली तो दो महीना এই দুইফালে দুটা বনি আছে ভিডিঅ' কৰিছে চিকেন ৰাইজে চিকেন বনাইছে নহয় বাদাম নহয় এইটো মই হেৰি কৰিম চাটনি কৰিম বাদামটো হেৰিটো মানে বুটটো সিজাই নাই ভালকৈ 1 বজালৈকে হ'বগৈ চাগে হেৰিয়াত অঁ আজিকালি ৰান্ধনি বেলেগ তুমি আৰু এইটো কি কৰি আছা কি দেখোন তুমি কি কৰি না মায়ে হেৰি জাতিলাও হেল্ল' ফ্ৰেণ্ডছ ইভিনিঙত ওলাই গ'লোঁ ফুচকা খালোঁ আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত একেলগ হ'ম বাই বাই